এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ চবে ভালে আছে। আৰু আজি আমাৰ ভিডিঅ' দি আপোনালোকক স্বাগতম জনালোঁ। আৰু এতিয়া মই ক'ত আছোঁ আপোনালোকে গম পাইছেনে বাৰু? এয়া পথাৰত মোৰ পিছপিনে মামাহঁতৰ ধান কাটি আছে আৰু মোৰ সন্মুখৰ দিগি মামাহঁতৰ এইটো আমাৰ পুখুৰী। তো পুখুৰীটো আগত মানে অলপ বাম আছিলে আৰু এতিয়া খান্দি খুটি মানে এয়া বহল কৰিলে। আৰু বতৰটো ইমান ঠিক নহয়, সেইটো কাৰণে মই কি কৰিছোঁ, আজি ভাবিলোঁ ছাগলীকেইটাকে পুখুৰীতে অলপ চৰাওঁ আৰু খাদে সোনকালে লৈ যাওঁগৈ। যোৱাকালি ইমান ঠিক নাছিলে, হ'লেও সন্ধিয়ালৈকে থাকিলে আৰু বেছি সন্ধিয়া হৈ যোৱাৰ কাৰণে নিজে গাটো ভাল লগা নাছিল, মানে বেছি জ্বৰ হৈ গৈছিলোঁ। তো আজি সেইকাৰণে খাদে সোনকালে ছাগলীকেইটা চৰাইছোঁ। আৰু এইজনী চাচোন, মোৰ মৰমৰ ছোৱালীজনী মোৰ লগত আহি বহি আছে ধুনীয়াকৈ, চবেই খাই আছে আৰু তাই ইয়াত আহি কিনে ধুনীয়াকৈ বহি আছে।